একদম পুৰা ধুনীয়াকৈ আহি গৈছে ঘুগুনি আৰু ব্ৰেড চব। আছে আজিও মানে একে অৱস্থা। সেইদিনাখনো আহিছিলোঁ ধুনীয়াকৈ একদম পুৰা লিচুবাৰীতে তেল চেল শেষ হৈ গৈছিলে। এতিয়া পুৰা একদম মাংস চাংস আনি ল'লোঁ। কি নেমু টেঙা ফেমিলিৰ পৰা বহুত মৰম দিছে। ধুনীয়াকৈ কাটা দেই। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মানে ভিডিঅ'টো আজি মানে আৰম্ভ কৰিবলৈ পাহৰিয়ে গৈছিলোঁ। একদম ৰাস্তাত আহিয়ে একদম পুৰা ভিডিঅ'টোহে বনাই দিছোঁ। তো মানে ক'বলৈ আপোনালোকক খবৰ চবৰ ল'বলৈ পাহৰি গৈছিলোঁ। তো বেয়া চেয়া নাপাব, এতিয়া কৈ দিছোঁ আৰু সেয়া আজি মানে বিশেষ একো দেখাবলগীয়া নাই। আহি একদম ৰাস্তা পালোহি। ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ, ঘৰতে একদম পাহৰি থাকিলোঁ। তো দেখিলে আহোঁতেহে ভাগৱত হৈ আছে আমাৰ গাঁৱতে। তো আপোনালোকে কোনোবা আহিব বিচাৰিলে আহিব পাৰে ধুনীয়াকৈ একদম। আমি এতিয়া আহিছোঁ লিচুবাৰী। আমিনো কি আৰু ক'তো ফুৰিবলৈ চুৰিবলৈ যাবতো অকল লিচুবাৰীখনকে দেখাই থাকোঁ আৰু বেয়া চেয়া নাপাব। আমি মানে এনেকুৱা মানুহ তো খাই থাকোঁ। আছে তো গাইজ আজিও মানে একে অৱস্থা। সেইদিনাখনো আহিছিলোঁ ধুনীয়াকৈ একদম পুৰা লিচুবাৰীতে তেল চেল শেষ হৈ গৈছিলে। তেলটো আছিলে বুলি ভৰাই ল'লে। তাৰপিছত তথাপি আজিও মানে একে, আজিও তেল চেল ভৰাই লৈছে। এতিয়া ষ্টাৰ্ট দিছে পুৰা ধুনীয়াকৈ গৈ থাকোঁ আৰু এয়াই জীৱন। যেতিয়া মানে আমি পাই গ'লো একদম পুৰা পাৰ্লাৰ। তাই আহিছে একদম থ্ৰেডিং চেডিং কৰিবলৈ। কাইলৈ মানে ধেমাজি গুচি যাব তাই। মিছ কৰিম আৰু কৰিবি নে তই? তাই নকৰে, সেইকাৰণে তাই ক'লে মনে মনে থাক বুলি। তো সেয়াই আৰু তাই থ্ৰেডিং চেডিং কৰি লওক, তাৰপিছত কি হয় আৰু। এতিয়া মানে পুৰা পাৰ্লাৰৰ পৰা আহি গ'লোঁ ডাইৰেক্ট ফাষ্টফুডৰ দোকানত কিবা এটা খাবলৈ আহিছোঁ। খাম মানে কি, আমি বেছি ধনী মানুহ নহয়, ঘুগুনি পকৰিহে মেইন। আৰু ঘুগুনি পকৰিটো খাই লওঁ ধুনীয়াকৈ, হয়নে? হয়। ঘুগুনি পকৰিটো খাই লওঁ, তাৰপিছত একদম পুৰা ধুনীয়াকৈ আহি গৈছে ঘুগুনি আৰু ব্ৰেড চব। ইফালে ইমান ডাঙৰ খোৱাহে কথা আৰু খোৱা আৰু জল্দি। মানে এতিয়া পুৰা ঘুগুনি পকৰি নহয় একচুৱেলি ব্ৰেড চপ। ঘুগুনি আৰু ব্ৰেড চপ খাই মেলি হৈ গ'ল। এতিয়া আহিছোঁ, এতিয়া যাব লৈছোঁ ঘৰলৈ। গৈ আছোঁ মানে এইফালে। তো সেয়াই আৰু ঘুগুনি পকৰি আমাৰতো দামী মানুহ নহয় আৰু। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মানে একদম আজি মানে ভিডিঅ'টো একদম পুৰা ৰাস্তাৰ মাজত, এফালেও ৰাস্তা এইফালেও ৰাস্তা। লগৰকেইজনী ঘৰলৈ আহিছোঁ আৰু মানে আজি মানে এনেই মানে বহুত দিনৰ মূৰত ওলাই আহিছোঁ। এহেঁতৰ ঘৰলৈ বহুত দিন অহা নাছিলোঁ। এহেঁতৰ ঘৰলৈ নহয় একচুৱেলি, সেই আগত আছে তাইৰ ঘৰত, পিছত দেখাম বাৰু তাইক। তাৰ আগফালে গৈ আছে আৰু মানে আজি মাছ টাইক মাৰি আহিছোঁ। গাইজ মানে এতিয়া একদম পুৰা পাই গ'লোহি লগৰজনী ঘৰলৈ। তো ব'লক একদম ভিতৰলৈ সোমাই মেলি বহি লওঁগৈ। সোমাইছোঁ। আছনে নেকি? নাই। যেতিয়া মানে একদম পুৰা ভিতৰত আহি বহি লৈছোঁ বিচনাতে। এইফালে দেখিছে নিহা, এইফালে আছে অৰ্পিতা। হেল্ল' এটা কৈ দিয়া, কিবা এটা কোৱা। একো ক'ব নাজানে সিহঁতি, এনেই পেকপেকাই থাকে। এইফালে আছে ৰ'বা নাই দেখুৱা। আৰু এয়া হৈছে নেকি এইফালে এতিয়া গা চা ধুই মেলি। তই গা ধুলি নে? ধুলি? আজি সঁচাকৈ ধুলি নে? তো নিকিহঁতৰ ঘৰলৈ আহিলোঁ আজি বহুত দিনৰ মূৰত। কি খুৱাই নাজানো আৰু, ভাত পানী খুৱাই নে নোখোৱাই। ভাত খুৱাবি নে? ঐ নোখোৱাই বোলে। হেৰি এই ভোক লাগিলে খাবলৈ আহিছে, ভোক লাগি গ'ল একদম ধুনীয়াকৈ। কি খুৱাই আৰু সেয়াই আৰু খুৱাই, যি খুৱাই খাম আৰু। আমাৰ চাপৰিলক এইটো হৈছে মোৰ ভৰি, এখন হৈছে মোৰ হাত। এইটো অৰ্পিতা। এজনী হৈছে নিহাই উঠি দিলে। এজনী হৈছে এইটো ভৰিটো ইমান ধুনীয়া লাগিছে। চা আকৌ এইটো ভৰিটোত কি লাগি আছে। এতিয়া পুৰা অকণমান ৰিলচ বনাই লওঁ লগৰবিলাকৰ লগত। তো আপোনালোকে ৰিলচবিলাক গৈ পিনে একদম ধুনীয়াকৈ চাব। ইনষ্টাগ্ৰামত গৈ পিনি ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, নহ'বা পিন কমেণ্টত থাকিব। আপোনালোকে গৈ পিনি একদম পুৰা ধুনীয়াকৈ চাব দেই। তো সেয়াই আৰু গাইজ, এয়া পুৰা একদম মাংস চাংস আনি ল'লোঁ। পুৰা একদম ধামাকাকৈ পাৰ্টি হ'ব আৰু আপোনালোকক দেখুৱাই থাকিম আগলৈ কি হয় কি নহয়। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া একদম ধুনীয়াকৈ চাউল তাউল দি আছে প্ৰেছাৰ কুকাৰত। এয়া মাংস একদম পুৰা। এফালে একদম ধুনীয়াকৈ আলু চালু কাটি আছে। কাটিছা? ধুনীয়াকৈ কাটা দেই। কি বোলো ভালটো আমাৰ খানা এয়াই আৰু। আমাৰ জবজং খানা একদম কি হৈছে নাজানো। আপোনালোকৰ নিচিনা একদম পুৰা স্পেচিয়েলিকৈ সানিব নাজানো। এইটো কি কালাৰ? ফুড কালাৰ নেকি জানো? এইটো ফুড কালাৰ, ভৰি কালাৰ আৰু নাজানো। এই চাপৰিজনীহে জানো, মই গম নাপাওঁ।
কোন চাপৰি এই অৰ্পিতা আনিছিলি মানে এই কিবা কিবি ৰং আনি দিয়া নাইতো এইখনত একদম তিনিটা চকা আমাৰ ঘৰত আকৌ এটাহে দুটাহে এফালে এটা সেইফালে এটা মাজতো এটা বেয়া ধৰণিচোন তহঁতি তেল চেল দি থৈ দিছে পকি শেষ হ'ব এতিয়া জলদি কৰ ভুজিয়া অলপ খাই লওঁগে ব'লা ভুজিয়া খাম এহঁতৰ ঘৰত টিভিটো আছে কিন্তু অথনি পৰা আমনি লাগি আছে তথাপি টিভিটো লগাই দিয়া নহয় বহুত কম খোলা একদম খাম এতিয়া একদম ৰখি খাই আছোঁ একদম পুৰা ভুজিয়া অথনি আহিলোঁ একো এটা খাবলৈ দিয়া নাই A few moments later. একদম আমাৰ ফাইনেলি পুৰা মাংস চাংস আহি গ'ল একদম ধুনীয়াকৈ বনাই কৰি দিলে আৰু বৰমা মানে চাইমনি মানে লগৰজনী মাক নিহা খাবলৈ ৰেডি নে খাবলৈ ৰেডি একো নাই বৰমাই বনাই দিলে একদম ধুনীয়াকৈ খাই মেলি লওঁ আৰু এতিয়া পুৰা ভাত চাত বাঢ়ি ল'লোঁ ধুনীয়াকৈ এয়া দেখিবলৈ পাইছে মাংস ভাত আৰু এতিয়া একদম পুৰা ধুনীয়াকৈ খাম দেই মানে এতিয়া পুৰা খানা চানা খাই হৈ গ'ল আপোনালোকক দেখুৱালোঁ একদম পুৰা ভাত চাত খাই মেলি একদম এতিয়া পুৰা আমি ঘৰা হৈ যাম এইফালে যাব মালুৱালি এইফালে যাব ওচৰতে আৰু অলপ চলপ এটা ঘৰ তো মোৰ অকণমান দূৰত মই এতিয়া ঘৰলৈ যাওঁ তো আজিলৈ ভিডিঅ'টো ইমানে যদি চাই ভাল পালে বাই বাই নহয় যদি চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ একদম কৰিব আৰু এটা কথা কৈ দিওঁ কি নেমু টেঙা ফেমিলিৰ পৰা বহুত মৰম দিছে সেইকাৰণে বহুত ভাল লাগিছে তো এনেকৈ সদায় ছাপোৰ্ট কৰি যাব বুলি আশা কৰিলোঁ তো আজিলৈ বাই বাই